Hey guys, welcome back to my channel. তো আজি গৈ আছো মানে কি হ'ল পানী হৈছে জাহলা পানী আহি গ'ল তাই চাব আছো এই কাৰণে তো আপোনালোকক দেখাম খুচকাই আছো ব্ৰো মই তো আজি 8টা মান বজাৰ পৰা পানী হৈ গ'ল পুৰা সেই কাৰণে মই এতিয়া গম পাইছো তো এতিয়া গম পাই ওলাই আহিলো পানীখিনি দেখামগে আপোনালোকক আমাৰ গাঁৱৰ পৰা 3খন মান গাঁও পাৰ হৈ পিনে পায় তাই গৈছো এতিয়া ৰেনেদি খুচকাই তো বলক পানী চাওগে বহুত কষ্ট হয় মানে জাহলা পানী বহুত নম্বর আইছে আমার ফেলে এনে পাছফালে পানী সোমাই আছে জাহলা পানী দলংখনৰ তলদি পানী গৈছে তো চাওঁগে এতিয়া কি হয় বোলে জাহলা পানী অলপ সোমাই আছে এফালে আৰু এফালে সোমাই আছে পুৰা পানী এই পুৰা গৈছো ব্ৰো মই এইটো চাই দেখো ইডোত লাবিটো ভাই ইডোত লাবি মোৰ লগত ইডোত লাই দিম আজি আগতে নোলাই মানে তো গৈ আছো এতিয়া চাব আৰু পুৰা পানী বহুত কষ্ট হয় মানে গোটেই ৰোৱা ধান ঘৰ কিবা কিবি সব ভাঙি শেষ কৰি দিয়ে মানে ৰোৱাবিলাক বেয়া কৰি দিয়ে তো চাব আপোনালোকে বহুত দুখৰ কথা সমাজনৰ ক্লিপটা দেখাই দিম সমাজনৰ মানুহৰ ঘৰৰ ভিতৰত পানী কেনে সোমাইছে চাব মই দেখাই দিম বহুত মানে কিবা ঘৰৰ ভিতৰত পানী সোমাইছে আৰু বালি চালি সোমাইছে পুৰা চাব তো এতিয়া গৈ আছো খুচকাই আছো অলপ পাছত পামগে দিয়া খুচকাই গৈ আছিলো যিহেতু অলপ টাইম লাগিব দলংখন পালোহি সেইখিনি পানী পুৰা গৈ আছে মানে পানীৰ অৱস্থা বেয়া একেবাৰে চাওক পকা দলংখন তললৈ গৈ আছে পানী যাৰ হ'ল পানী এতিয়া ইয়াতে আছো এইখিনি পানী চবতে পানীয়ে আৰু হয় নাই তই বাৰু এগুৰা নোখোৱা তহঁতৰ গাঁৱত আহিছো কেলা তই পইচা নাই বুলি আকৌ ভালকে দেখাই আছো আপোনালোক তই এগুৰা নোখোৱা দেই কেলা মানুহ বেয়া আছ তই তোৰ পইচা সদায় নাই তোৰ পইচা সদায় নাথাকিছ কেলা গোটেই পানী হৈছে বে ঐ সেই দলংখন ছিঙিলে নেকি আকৌ উত্তম এই দলংখন আকৌ ছিঙিলে নেকি গোটেই ডেমেজ গোটেই পকাখিনি গোটেই খবৰ দিয়া বল জীয়াঢল নদীখন সাধাৰণতে কি বুলি কয় জানে পাগলী নদী বুলি কয় যেতিয়া নদীয়ে যেতিয়া আহে মানে চব ভাঙি চিঙি একেবাৰে শেষ কৰি লৈ যায় এখন জাহলা নদী তো সমাজনৰ মানে ক্লিপ এটা দেখাম আপোনালোকক তো ফ্ৰেণ্ডসকল আপোনালোকে নিজেই চাই লওক বহুত চিটুৱেশ্যনটো বহুত বেয়া মানে তো দাদাহঁতৰ ঘৰটো গোটেই তল গৈ আছে সমাজনৰ ক্লিপ হয় এইটো মোৰ দাদা এজনৰ ঘৰৰ ভিতৰতে গোটেই বালি বোকা হৈছে নিজে আপোনালোকে ফিল কৰক বহুত কিমান প্ৰব্লেম হ'ব মানে পানী আহিলে ইমান এটা প্ৰব্লেম নাছিল কিন্তু এতিয়া বোকা পানী গোটেই মিক্স হৈ গ'ল ন এতিয়া খানি আকৌ বাহিৰলৈ ওলাব লাগিব বহুত প্ৰব্লেমে হৈ গৈছে মানে তো চাই লওক আপোনালোকে চকী গোটেই তলত গৈছে বহুত প্ৰব্লেম হৈ গৈছে দাদাহঁতৰ ঘৰটো দেখি মানে বেয়া লাগি গৈছে ইমান এনেকুৱা এটা হ'ব নালাগে মানে ঘৰটো ইমান ধুনীয়াকৈ ৰং পিন কৰাৰ পাছত তো আপোনালোকে নিজে ফিল কৰক কি চিটুৱেশ্যন হ'ব পাৰে যদি আপোনালোকৰ ঘৰো যদি এনেকুৱা হয় বাই চান্স তো ফিল কৰক আপোনালোকে নিজে তো এনেকুৱা হ'ব নালাগে এইটো চাই লওক আপোনালোকে ধেমাজি হাইৱে হয় তো কি হ'ল মানে ৰাস্তাটোৰ ওপৰেদি পানী বাগৰি গৈছে একদম চিটুৱেশ্যন বেয়া মানে ধেমাজি অলপখিনি ছাইডত মানে তো মানে ৰাস্তাটোৰ ওপৰেদি পানী বাগৰিছে আপোনালোকে নিজে ফিল কৰক কেনেকুৱা অৱস্থা চিটুৱেশ্যন হ'ব পাৰে তো অলপ হেল্প লাগে তো চৰকাৰৰ ফালৰ পৰা হেল্প কৰি দিয়ে যেন আৰু মানে কি হ'ল ধেমাজি অলপখিনি ছাইডতে হয় গোটেই অল ধেমাজিত নহয় পানী তো ছাইডতে হয় মানে ছাইডত হ'লে একেবাৰে শেষ কৰি লৈ যায় তো চাই লওক আপোনালোকে নিজে চাই লওক ৰাস্তাটোৰ ওপৰেদি কি পানী বাগৰি গৈছে আৰু গাড়ীবিলাকে কেনে গৈছে আপোনালোকে চাই লওক নিজে এয়া হ'ল জাহল নদীৰ মেইন পইণ্টটো
আৰু এইটো মঠাৰিটো মানে নিউকৈ বনাইছিলে যোৱাবাৰ। তো নিউকৈ বনোৱা মঠাৰিটোৰ ভিডিঅ' বনাইছিলোঁ মই। কোনোবাই যদি চোৱা নাই প্লিজ চাই ল'বা, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। তো প্লিজ চাই ল'বা। আৰু যদি কোনোবা নিউ আহে মোৰ চেনেলত তো ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো প্লিজ, সকলোকে অনুৰোধ কৰিছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো আজি গাইছ মানে সকলোকে বাই বাই। তো আজি মানে অৱস্থা একেবাৰে বেয়া হৈছে, মানুহটো যেনে আছোঁ আৰু অৱস্থা একেবাৰে বেয়া। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজি বাই বাই সকলোকে, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।